ইউটিউব চেনেলটো বনানো হয় কিন্তু ভিডিও এডিট কোড কৰি এই কাইন মাষ্টাৰ আছে পাৱাৰ ডাইৰেক্টৰ আছে কিন্তু যেতিয়া ভিডিও এডিট কৰিলে তেতিয়া দেখিলো যে ওপৰত ৱাটাৰমাৰ্কটো নাতৰে তাৰপিছত মনত পৰিলে ইউটিউবৰ এটা ভাল থাম্বনেল বনাব লাগিব এই যে থাম্বনেল কেনেকৈ বনাম কি এপ লাগিব ইন্ট্ৰো কথা আহিলে ইন্ট্ৰো কেনেকৈ বনিব ইন্ট্ৰো কোনটো এপত বনাম আকৌ চেনেলটোৰ কাৰণে এখন বেনাৰ বনাবলৈ আছে নহয় এইটো কেনেকৈ বনিব তো আজি এই সকলোবোৰ কোৱেশ্যনৰ আনসাৰ এই ভিডিঅ'টোতে পাব আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ যাতে শেষলৈকে চাই থাকে তেনেহ'লে বলক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইউটিউব চেনেলটো খুলি তাত ভিডিঅ' আপলোড কৰাৰ লগতে চেনেলটো এটা ভাল বেনাৰ দিব লাগে এটা ভাল লোগো দিব লাগে কিন্তু বেনাৰ আৰু লোগো কেনেকৈ বনিব সেইবোৰৰ কাৰণে কিছুমান এপছ থাকে তো আজি এই ভিডিঅ'টোত আমি সেই সকলোবোৰ এপছ আপোনালোকৰ আগত কম যিখিনি নেকি এটা ইউটিউবাৰক লাগে প্ৰথমতে লাগিব আপোনালোকক পিক্সলেটটোত আপোনালোকে ইউটিউবৰ থাম্বনেল বনাব পাৰিব থাম্বনেলৰ লগতে ইউটিউব চেনেলৰ বেনাৰ বনাব পাৰিব আৰু তাত সকলোবোৰ HD কোৱালিটিত আপোনালোকে বনাই ল'ব পাৰিব থাম্বনেল বনাবলৈ যোৱাৰ আগতে কিছুমান বস্তু আমি ইৰেজ কৰিব লাগে সেই ইৰেজ কৰা এডিট কৰা কিবা জয়েন কৰা সেইখিনি কাম কৰিবলৈ হ'লে আপোনালোকক লাগিব পিক্সাৰ্ট এপটো তাত আপোনালোকে সকলো ধৰণৰ ইৰেজ কৰা এডিট কৰা সকলোবোৰ কাম আপোনালোকে কৰিব পাৰিব তাৰ পৰা এডিট কৰি নি মানে আপোনালোকৰ নিজৰ যদি ফটোখন আপোনালোকে ইৰেজ কৰিব লাগে সকলোবোৰ ইৰেজ কৰি তাৰ পৰা নি আপোনালোকে পিক্সলেবত গৈ পেলাই আপোনালোকে এটা HD কোৱালিটিৰ আপোনালোকে এটা থাম্বনেল বনাব পাৰে যদি কেনেকৈ HD কোৱালিটিৰ এটা থাম্বনেল বনাব লাগে যদি আপোনালোকে নাজানে তেনেহ'লে মোক কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকক তেনেকুৱা এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম তাৰ পাছতে আমাক লাগিব ইন্ট্ৰ কাৰণে বহুতে বেলেগ ধৰণৰ ইন্ট্ৰ দিব পাৰে ইন্ট্ৰ বনাবলৈ আমাৰ যিটো আমি ব্যৱহাৰ কৰোঁ আমাৰ ভিডিঅ' এডিট কৰিবলৈ সেইটোকে ইউজ কৰি পেলাই আমি ইন্ট্ৰ বনাব পাৰোঁ কিন্তু লগতে যদি আপোনালোকে এনিমেটেড টেক্সট যদি কিছুমান ইন্ট্ৰ দিবলৈ বিচাৰে তেনেহ'লে এটা এপ আছে যিটোৰ নাম হৈছে এনিমেটেড টেক্সট সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সেইটো এটা বহুত ভাল এপ হয় যিটো মই নিজে ব্যৱহাৰ কৰি আছো কেতিয়াবা এনেকুৱা হৈ যায় যে আমাৰ যিখিনি ভিডিঅ' আছে সেইখিনিক আমি অডিঅ'লৈ কনভাৰ্ট কৰি ল'বলগীয়া প্ৰয়োজন হৈ যায় তো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো MP3 কনভাৰ্টাৰ বুলি এটা এপ আছে যিটো নেকি বহুত ভাল এপ হয় মই সকলোবোৰ এপৰ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তাত গৈ পেলাই চাই ল'ব পাৰিব আৰু ডাউনলোড কৰি ল'ব পাৰিব আৰু কেতিয়াবা এনেকুৱা হয় যে আমাৰ ভিডিঅ'ৰ যিখিনি বেকগ্ৰাউণ্ড নইজ থাকে সেইখিনি ৰিমুভ কৰিবৰ কাৰণে আমাৰ ভিডিঅ' এডিটৰটোতে কমপ্লিট নহয় সেইটো কাৰণে আমি আমাৰ ভিডিঅ'টো অডিঅ'লৈ কনভাৰ্ট কৰি ল'ব লাগে তাৰপিছত সেই অডিঅ'টোক আমি বেকগ্ৰাউণ্ড নইজখিনি আমি নাইকিয়া কৰিব পাৰোঁ সেইটো কাৰণে যিটো এপ লাগে সেইটোৰ নাম হৈছে লেক্সিছ অডিঅ' এডিটৰ যিটো মই লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোৱে ডাউনলোড কৰি ল'ব পাৰিব তাৰ পাছতে আছে ভিডিঅ' এডিট কৰিবলৈ আমাক এপ লাগিব ভিডিঅ' এডিট কৰিবলৈ মোবাইলত সকলোতকৈ ভাল এপ মাত্ৰ দুটাই মই পাইছোঁ এটা হৈছে কাইন মাষ্টাৰ আৰু এটা হৈছে পাৱাৰ ডাইৰেক্টৰ কিন্তু সেই পাৱাৰ ডাইৰেক্টৰ হওক বা কাইন মাষ্টাৰে হওক আপোনালোকে যদি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰে তেনেহ'লে তাৰ ৱাটাৰমাৰ্কটো নাযায় আৰু ৱাটাৰমাৰ্কটো নিয়াবৰ কাৰণে মই ভিডিঅ' বনাই থোৱা আছে ডেছক্ৰিপশ্যনত লিংকটো থাকিব আপোনালোকে সেইটো চাই ল'ব পাৰে আপোনালোকে যদি ইউটিউবত চাৰ্চো কৰে কেনেকৈ ৱাটাৰমাৰ্ক কাইন মাষ্টাৰ বা পাৱাৰ ডাইৰেক্টৰৰ পৰা ৰিমুভ কৰিব পাৰে সেইটো চাবলৈ হ'লে আপোনালোকক বহুত কিছুমান লেন্থি প্ৰচেছ দি দিয়ে কিন্তু মই কিছুমান সৰু টিপছ দি পেলাই মই ভিডিঅ' বনাই থোৱা আছে সেইখিনি লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেইটো চাই ল'ব পাৰে আৰু যদি আপোনালোকক থাম্বনেল কেনেকৈ বনায় বেনাৰ কেনেকৈ বনায় তেনেকুৱা ৰিলেটেড যদি কিবা ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে মোক নিশ্চয় ক'ব কমেণ্ট ছেকশ্যনত মই আপোনালোকক তেনেকুৱা এটা ভিডিঅ' বনাবলৈ নিশ্চয় চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে জানেই আৰু কি কৰিব লাগে আজিলৈ ইমানেই বাই